আজি আমার চলি আছে চিকেন হাঙ্গাবালা কি হব খুব ডাঙ্গাবালা আজি রাখা রেসিপি পিঁয়াজ ভাজা হৈ গৈছে পুরা একদম মশলা দি দিয়া গৈছে মাংস দেখে আছে বাৰু আমার হেড রান্ধনী অমল দাস আৰু আমাৰ ইফালে কাৰিকৰ আছে ভিগু দাস হাই দিয়া ওকে তো আমি লাগি আছে আৰু গ্ৰেভি আৰু এজন আমাৰ আছে ৰহেদৈ আমাৰ দোস্ত আমার লগৰ আৰু এইবিলাক হাই দিয়া জিতুপন কি খবৰ আছে আৰু ভালে দেখ আৰু এইফালে আমাৰ এইবিলাক যোগাৰ আৰু এইটো আমাৰ প্ৰথম খানা ভোগালী বিহু বুলি আৰু বস্তুটো দেখাই আছোঁ মেইন বস্তুটো প্ৰায় এয়া হৈছে আমাৰ মাংস লোকেল আজি দেই গাহৰি চাহৰি নাখাওঁ আৰু আমি আৰু আমাৰ সাজটো আজি নাই শেষ হৈছে ন ক'ত আছে এই নালাগে নালাগে সময় হৈছে আৰু পুৰা মানে পিঁয়াজখিনি পুৰা হেৰি হৈ গৈছে গ্ৰেভি হৈ গৈছে সিজি গৈছে এতিয়া মাংসখিনি দি দিয়া এতিয়া মাংস দি অকণমান এনেকৈ লাহি থাকিব লাগিব অঁ নে কি আৰু কথাবিলাক মিক্সাৰ হৈ যায় চব একো নাই পেষ্টটো গোটা গোটা পেষ্ট লাগিব এনেকৈ এদিন আপোনালোকে বনাই খাব নে কি আৰু আমাৰ এটা বস্তু দেখাই আছোঁ মছলা কি কৰি আছে ডেকা এতিয়া জ্বলা আৰু নহৰু অঁ হাতেদি মাৰা হৈছিলে দেখ আৰু পিছত লাগি থাকক আপুনি লাগি থাকক এইফালে লাগি আছে আমাৰ মেইন ৰান্ধনী অমল দাস তুমিও লাগি থাকা এইফালে আছে আমাৰ ভিগু দাস কিবা এটা কৈ দিয়া একো কোৱা নাই তুমি কি কৰে মাংস বনাই আছোঁ আমাৰ অমল দাসে বনাই আছে মোৰে ভাইটি মই চাই আছোঁ মই এতিয়া আজি তাক দিছোঁ হেৰিটো দেখ আৰু আপোনালোকে চাই থাকক সোৱাদ অনুযায়ী আপোনালোকে যিমান খায় আৰু নিমখটো দি ল'ব সোৱাদ অনুযায়ী ৰেডি ভাজি এইফালে আমাৰ ৰেডি হৈছে এইটো মানে ভাজি কিনে খাবৰ কাৰণে ৰেডি ৰাজাদেৱ আৰু এইফালে আমাৰ আহিছে এজন টেষ্টি কৰিছোঁ টেষ্ট কৰি কেনে হৈছে ক'ব দেই নিমখ কেনেকুৱা একদম বিউটিফুল জ্বলা মজা মছলা একদম ধুনীয়া ঠিকেই আছে চব একদম ঠিক আছে পিছে দিয়ক খানা হৈ গৈছে আমাৰ খানা হৈ গৈছে নে খানা ৰেডি খালেই হ'ল নে কি দেখা হৈ গ'ল ৰেডি অকণমান দেৰি আছে ৰেডি ঠিক আছে বন্ধ ভিডিঅ' বন্ধ